নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি, সেই গতিকে আজি সকলোকে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ ব্লগটো, গতিকে ব্লগ আৰম্ভ কৰোঁ। শংকৰ মন্দিৰৰ গেটৰ ভিতৰলৈ সোমাই গৈ আছোঁ। দেখিছে কিমান ভক্তৰ ভিৰ হৈছে ৰাস্তাত। অলপ দূৰ আছে, এতিয়া আমি গৈ আছোঁ। ইয়াত গাড়ী পাৰ্কিং হৈছে, গোটেই গাড়ী বাইক গোটেই ধেৰ পাৰ্কিং আছে। গৈ আছোঁ, এতিয়া ওপৰলৈ আছোঁ, ভাগৰ লাগি গৈছে। এইটো এটা দীঘলীয়া লাইন। এইটো গণেশ মন্দিৰ হয় আৰু গণেশ মন্দিৰৰ পৰা প্ৰায় 500-600 মিটাৰত আছে ভীমাশংকৰ জ্যোতিৰ্লিংগ ধাম, আৰু তাৰ পৰা এইটো দীঘলীয়া লাইন ইয়ালৈকে আহি আছে। এইটো দীঘলীয়া লাইন আছে। বৰ্তমান লাইনত থিয় হৈ আছোঁ। এফালে চাই দিয়ক আকৌ, বেক কেমেৰা কৰিছোঁ, আপোনালোকে চাওক কিমান ভিৰ হৈছে। আমি 12টা বজাৰ পৰা লাইন পাতি এতিয়া আমাৰ পিছফালে চাওক কিমান দীঘল লাইন হৈ আছে। এতিয়া বহুতখিনি আগবাঢ়িলোঁ আমি। 12টা বজাৰ পৰা এতিয়ালৈকে 2 ঘণ্টা হৈ গৈছে। পাইছোঁহি দেই, গৈ আছোঁ। লাইন ভাল লাগিছে, বহুত ভাল লাগিছে। এইটো এটা অভিজ্ঞতা, এইটো এটা অভিজ্ঞতা হয় নাই কওক। হাই ফ্ৰেণ্ডছ, আজি আহি মোৰ ভাল লাগিলে। ধুনীয়া দেখিছেনে? কেনেকুৱা লাগিছে কোৱা আহি? ভাল লাগিছে। আমি বহুত দীঘল লাইন পাতিছোঁ ন? আৰু অলপ আছে ন যাবলৈ? আৰু অলপ আছে। এইটো মানুহ কেলে যোৱা নাই? গৈ আছোঁ, চবে লাইন পাতিছে, চবে দৰ্শন কৰি গ'লেহে আমি যাব পাৰিম। একদম আগৰ মানুহটো চবে দৰ্শন কৰি আছে, আহি আছে, আমি গৈ আছোঁ। হয় নাই কোৱা? এতিয়া আমি গেটৰ সন্মুখত পাইছোঁহি। মানুহৰ লাইনটো ভিৰ হৈছে এতিয়াও। আমি পাইছোঁহি অৱশেষত। 12টা বজাৰ পৰা লাইন পাতি এতিয়া 3টা বাজিলৈকে, তো আৰু অলপ আছে। এতিয়া আমি গেটখন পাইছোঁ, গেট পাইছোঁ, আৰু অলপ আছে। অলপ জ্যোতিৰ্লিংগটো তাত আছে, আৰু আমি ইয়াৰ ওপৰত আছোঁ, এইটো লাইনত আছোঁ। আমি অৱশেষত পাইছোঁহি। তথাপিও লাইনটো এতিয়ালৈকে বহুত আছে, আৰু আছে তলত চব বহুত, এতিয়াও লাইন আছে। ভাল লাগিছে আহি। পাইছোঁহি দেই, বহুতবাৰ হৈ গ'ল। পাইছোঁহি কোৱা। গৈ থাকোঁ, নাপাওঁহে গৈ আছোঁ। 4 ঘণ্টাৰো বেছি সময় আমি ইয়াত থিয় হৈ লাইন পাতি আহি এতিয়া পাইছোঁহি। ইয়াত প্ৰায় ওচৰত পাইছোঁহি। ওপৰত মানুহ এতিয়াও দেখিছোঁ, ওপৰত ধেৰ মানুহ আছে। আমি পাই গৈছোঁ। এফালে পাই গৈছোঁ।
আমি পূজা কৰি হৈ গ'ল এতিয়া আমি এতিয়া যাম বহুত সময় মানে লাইন পাতিব আমি 12টা বজাৰ পৰা 4টা বাজিব 12টা বাজিব পুৰা 4:30 বাজিব ভাল লাগিব তো আমি এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ তো চাই থাকক এইফালৰ পৰা সুন্দৰকৈ নিজৰাটো পৰি আছে আৰু সেইফালৰ পৰা আহি আমি এতিয়া ইয়াত আহিছোঁ তো এতিয়া আমাৰ পূজা হৈ গ'ল এতিয়া আমি যাবলৈ লৈছোঁ তো আৰু কিবা ক'বা আৰু কি কম বহুত সময় থিয় হৈ গ'ল আমাৰ পূজাটো ভাল লাগিলে এতিয়া আবেলি হৈ গ'ল এতিয়াতো ইমান দীঘলীয়া লাইন এতিয়াও আছে হয়তো ৰাতি হৈ যাব আকৌ এইটো শেষৰ লাইনটো এতিয়া ইয়াত আছে আমিতো যাবলৈ লৈছোঁ তো আমি যাওঁগৈ এতিয়া চাহটো লৈ লৈছোঁ অলপ খিচিৰি মানে ইয়াত খিচিৰি দিছে খিচিৰি খাইছে ইয়াত আমি খিচিৰি খাইছোঁ ইয়াত অলপ আগতে ফল মূল খালোঁ তাতে ইয়াত আমি খিচিৰি খাইছোঁ আকৌ পুনৰ আৰু জেগাত খিচিৰি দিছে আজিৰ দিনটো আমি শিৱৰাত্ৰি বুলি ইয়াতে পাৰ কৰিলোঁ বহুত ভাল লাগিল দৰ্শন কৰিলোঁ তাৰপিছত আমি ইয়াত প্ৰসাদ খালোঁ খিচিৰি দিছিলে আৰু ফল মূলো দিছিলে বহুত ভাল লাগিলে কেনেকুৱা লাগিলে বেটা শেষত শিৱৰাত্ৰি বহুত বহুত শুভেচ্ছা জনালোঁ সকলোকে শিৱৰাত্ৰি বহুত বহুত শুভেচ্ছা থাকিল সকলোৱে মনৰ আশা পূৰ হওক বাই 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 খিচিৰি খাই এতিয়া পেট ঠাণ্ডা কৰি লোৱা হয় না